নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আসাম এক্সাম ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভাৰতীয় ইতিহাস অধ্যয়নৰ গুৰুত্বপূৰ্ণ সমলৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। বন্ধুসকল, ভাৰতীয় ইতিহাসৰ ওপৰত মোৰ এইটো প্ৰথম ভিডিঅ' মানে পাৰ্ট 1। মই প্ৰত্যেকটো বিষয়ৰ ওপৰত পাৰ্ট 1 পাৰ্ট 2 এনেকৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। ঠিক তেনেদৰে আজি মই লৈ আহিছোঁ ভাৰতীয় ইতিহাসৰ ওপৰত পাৰ্ট 1। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আগন্তুক ভিডিঅ'বোৰ ন'টিফিকেশ্যন পটককৈ পাই যায়। তো বলক এতিয়া আজি আমাৰ বিষয়লৈ আগবাঢ়োঁ। আজিৰ আমাৰ বিষয়ত আছে 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তো 1 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰাচীন সাহিত্যবোৰৰ প্ৰকৃতি কেনেধৰণৰ। বন্ধুসকল, প্ৰত্যেকটো প্ৰশ্নৰ নামত 10 ছেকেণ্ডকৈ সময় দিয়া হৈছে। আপোনালোকে মনতে চেষ্টা কৰি চাব, আৰু যদি জানে কমেণ্টত উত্তৰবিলাক জনাব। ইয়াৰ উত্তৰটো হ'ল ধৰ্মীয়। 2 নম্বৰত দিয়া আছে সবাতোকৈ পুৰণি ভাৰতীয় সাহিত্য বুলি কোনখন গ্ৰন্থক কোৱা হয়। সবাতোকৈ পুৰণি ভাৰতীয় সাহিত্য বুলি কোনখন গ্ৰন্থক কোৱা হয়? ঋগ্বেদক। 3 নম্বৰত দিয়া আছে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল। তেতিয়াহ'লে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? যদি জানে কমেণ্টত জনাব। অৰ্থশাস্ত্ৰ কৌটিল্য বা চাণক্য ৰচনা কৰিছিল। 4 নম্বৰত দিয়া আছে মুদ্ৰা ৰাক্ষসৰ ৰচয়িতাজন কোন আছিল। মুদ্ৰা ৰাক্ষসৰ ৰচয়িতাজন হ'ল বিশাখা দত্ত। 5 নম্বৰত দিয়া আছে ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে লিখিছিল। ইণ্ডিকা নামৰ গ্ৰন্থখন মেগাষ্টেনিছে লিখিছিল। 6 নম্বৰত দিয়া আছে মিলিন্দ পান্থ কি। মিলিন্দ পান্থ হ'ল এখন গুৰুত্বপূৰ্ণ বৌদ্ধ গ্ৰন্থ। 7 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম বুৰঞ্জীমূলক পুথি ৰাজতৰংগিনী কোনে ৰচনা কৰিছিল। তেতিয়াহ'লে ভাৰতৰ প্ৰথম বুৰঞ্জীমূলক পুথি কোনখন আছিল? ৰাজতৰংগিনী। আৰু সেইখন কোনে ৰচনা কৰিছিল? কলহনে। 8 নম্বৰত দিয়া আছে হাতীগুম্ফা শিলালিপিৰ পৰা কাৰ বিষয়ে জানিব পাৰি। হাতীগুম্ফা শিলালিপিৰ পৰা কলিংগৰ ৰজা খাৰফেলৰ বিষয়ে জানিব পাৰি। 9 নম্বৰত দিয়া আছে মৃচ্ছকটিকম নাটক কোনে ৰচনা কৰিছিল। মৃচ্ছকটিকম নাটক শূদ্ৰকে ৰচনা কৰিছিল। 10 নম্বৰত দিয়া আছে সংস্কৃত সাহিত্যৰ নাইটিংগেল বুলি কাক কোৱা হয়। সংস্কৃত সাহিত্যৰ নাইটিংগেল বুলি ভৱভূতিক কোৱা হয়। 11 নম্বৰ দিয়া আছে হৰ্ষচৰিত পুথিৰ লেখক কোন। যদি উত্তৰটো জানে কমেণ্টত জনাব বন্ধুসকল। হৰ্ষচৰিত পুথিৰ লেখক হ'ল বাণভট্ট। 12 নম্বৰত দিয়া আছে পঞ্চসিদ্ধান্ত কোনে ৰচনা কৰিছিল। পঞ্চসিদ্ধান্ত বৰাহমিহিৰে ৰচনা কৰিছিল। 13 নম্বৰত দিয়া আছে গৌৰৱাহ কাব্যৰ লেখক কোন। গৌৰৱাহ কাব্যৰ লেখক হ'ল বাগপতি। এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল। এলাহাবাদ প্ৰশস্তি সমুদ্ৰগুপ্ত ৰাজসভাৰ কবি হৰিসেনে ৰচনা কৰিছিল। 15 নম্বৰ দিয়া আছে হিউৱেন চাঙৰ ভ্ৰমণ বৃত্তান্তৰ নাম কি। হিউৱেন চাঙৰ ভ্ৰমণ বৃত্তান্তৰ নাম হ'ল চিউকি, আৰু তেওঁ আমাৰ ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল? 630 খ্ৰীষ্টাব্দত। 16 নম্বৰত দিয়া আছে হুমায়ুন নামা কোনে লিখিছিল। হুমায়ুন নামা গুলবদন বেগমে লিখিছিল, আৰু তেওঁ কাৰ কন্যা আছিল? বাবৰৰ কন্যা আছিল। 17 নম্বৰত দিয়া আছে গুপ্তসকলৰ শাসন ব্যৱস্থা সম্বন্ধে লিখি থৈ যোৱা চীনা পৰিব্ৰাজকজন কোন আছিল। তেতিয়াহ'লে গুপ্তসকলৰ শাসন ব্যৱস্থা সম্বন্ধে লিখি থৈ যোৱা চীনা পৰিব্ৰাজকজন কোন?
উত্তৰ ফাহিয়ান। 18 নম্বৰ দিয়া আছে মহাভাষ্য নামৰ ব্যাকৰণৰ লেখক কোন? মহাভাষ্য নামৰ ব্যাকৰণৰ লেখক হ'ল ভৱভূতি। 19 নম্বৰত দিয়া আছে মেগাস্থেনিছ কোনগৰাকী সম্ৰাটৰ দিনত আহিছিল? তেতিয়াহ'লে মেগাস্থেনিছ কোনগৰাকী সম্ৰাটৰ দিনত আমাৰ ভাৰতবৰ্ষলৈ আহিছিল? মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তৰ দিনত। তেওঁ কেতিয়া আহিছিল? 306 খ্ৰীষ্টাব্দত। 20 নম্বৰত দিয়া আছে অৰ্থাৎ আজিৰ আমাৰ বিষয়ৰ শেষৰটো প্ৰশ্ন হ'ল ভৱভূতি আৰু বাকপতি কোনজন ৰজাৰ সভাকবি আছিল? ভৱভূতি আৰু বাকপতি কনৌজ ৰজা যশোবৰ্মনৰ সভাকবি আছিল। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পটককৈ পাই যায়। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।